তোমালোকৰ অবিহনে যে মই মোৰ মৃত্যু
বুলি শুনো যেতিয়া এখানি মাত বাৰু বলা পিতা আৰু আই যাওঁ এবাৰ দক্ষিণ প্ৰান্তত কিবা সোমামীয়া ব্যৱহাৰ শুনা পাইছে পশুপক্ষী মাছ সন্ধ্যা নামি আহিল নেকি লগত পিতা নোহেইটো সন্ধ্যাৰ কাল পঞ্চমৰ ক্ষণদৃষ্টিৰ বাবে অযোধ্যাত দেখাইছে আজি অযোধ্যাৰ প্ৰজাসকলে এই ৰাজ্য প্ৰজাসকলৰ লগতে অযোধ্যাৰ মন্ত্ৰীগণেও হৈছে পিতা আৰু আই এই সকলোবিলাকৰ বাবে অযোধ্যাৰ প্ৰজাজনে ৰজা দখলত থেকে যখন বলে আপনি কৰিছিল আই আমার সে কোলা হাসামতো হইছে কি আমার শিফলা হাসাম ওলাই ফলমূলৰ অভাৱ তথাপিতো লাগিছে মনত ব্যথা ৰজা দশৰথৰ পিতা बोला खावा के आदमी निज आश्रम और लिखे बोला